নমস্কাৰ সকলোকে সমূহ অসমবাসী ৰাইজলৈ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নৱবৰ্ষৰ যাতে আপোনালোকৰ নতুন দিনবোৰ ভালকৈ হ'লে যাওক তাৰে কামনা কৰিছোঁ আৰু এইজনী হৈছে বিহু তাইৰ ড্ৰেছটো কেনেকুৱা লাগিছে জনাব আৰু তাইক কেনেকুৱা দেখিছে জনাব হা তাইৰ মেখেলা চাদৰযোৰ ময়ে বনোৱাইছিলোঁ নতুনকৈ বনাইছোঁ অহা বছৰকৈ ভালকৈ পিন্ধিব আৰু এইবাৰ এনেকৈ পিন্ধাই দিছোঁ আৰু কেনেকুৱা লাগিছে তাইক জনাব আৰু ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাই বাই